নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সকলোলৈ সুপ্ৰভাত। মই পংকজ শৰ্মাই আমাৰ স্বস্তিক নাৰায়ণা চেনেলটোলৈ স্বাগতম জনাইছোঁ। আন দিনাৰ দৰে আজিও মই আজিৰ দিনটোৰ ৰাশিফল লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আজি 13 ভাদ শুক্ৰবাৰ 30 আগষ্ট। আজিৰ সূৰ্যোদয় ঘণ্টা 5:04:17 আৰু সূৰ্যাস্ত ঘণ্টা 5:38:10। তিথি কৃষ্ণ দ্বাদশী ৰাতি ঘণ্টা 2:25:48। নক্ষত্ৰ পূৰ্ণবসু দিনৰ ঘণ্টা 5:55:54। তাৰ পাছতে পুষ্যা নক্ষত্ৰ। যোগ ব্যতিপাত কৰণ কৌলভ। আজিৰ দিনটোত জাতক শিশুসকলৰ মিথুন ৰাশি বৈশ্যবৰ্ণ মতান্তৰে শুদ্ধবৰ্ণ মাহেন্দ্ৰ যোগ দেৱগণ বৰাহৰস্তি অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী বৃহস্পতিৰ দশা। দিনৰ ঘণ্টা 11:34:06 যোৱাত কৰ্কট ৰাশি বিপ্ৰাবৰ্ণ বায়ুযোগ দিনৰ 5:55:54 যোৱাত মেষৰ অস্থি বিংশোত্তৰী শনিৰ দশা। আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ। মৰণত দোষ 3 পাত দিনৰ ঘণ্টা 5:55:54 যোৱাত 1 পাত ৰাতি ঘণ্টা 2:25:48 যোৱাত নাই। যাত্ৰা নাই। পাপ যোগ দোষ ৰাতি ঘণ্টা 2:25:48 যোৱাত যাত্ৰা শুভ পশ্চিমে নাই। শুভ কৰ্ম নাই। নিষিদ্ধ পুৰৈ শাক ৰাতি ঘণ্টা 2:25:48 যোৱাত বেঙেনা। প্ৰিয় বন্ধু বান্ধৱীসকল, এনেকৈ দৈনিক অতি চমুকৈ দিনটোৰ ৰাশিফলৰ বাবে আৰু সমাধানৰ বাবে আমাৰ স্বস্তিক নাৰায়ণা চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি ক্লিক কৰি ৰাখিব। এতিয়া আহিছোঁ আমি আজিৰ দিনটোৰ ৰাশিফললৈ। মেষ শাৰীৰিক কষ্ট, বৃষ মন চঞ্চল, মিথুন বন্ধু বিৰোধ, কৰ্কট সুখ লাভ, সিংহ বন্ধু সমাগম, কন্যা আঘাতৰ ভয়, তুলা বাদ ব্যাধি কষ্ট, বৃশ্চিক মানসিক কষ্ট, ধনু ব্যয় বৃদ্ধি নানা ক্ষতি, মকৰ সৌভাগ্য লাভ, কুম্ভ চিকিৎসকৰ শুভ, মীন ব্যয় বহুলতা। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আমি আহিছোঁ দৈনিক এটি দুটিকৈ আপোনালোকৰ আগত দাঙি ধৰা সমাধানকেইটালৈ। যদি আপোনাৰ বাবে পাথৰৰ ৰোগত ভুগি আছে তেন্তে ছজিনা গছৰ ছাল মিহিকৈ বাটি তলপেটত প্ৰলেপ দিব আৰু দুপৰ টেঙা মিহিকৈ বাটি তলপেটত প্ৰলেপ দিব আৰু ৰস চেনিৰ সৈতে মিহলি কৰি খাব। আৰু এতিয়া আহিছোঁ দ্বিতীয় সমাধানটিলৈ। যদি কেঁচুৱাৰ ঘামচি হয় তেন্তে বগা চন্দন পিহি পৰিষ্কাৰকৈ গাত ঘঁহিলে 2-3 দিন মানতেই ভাল হয়। আৰু যদি কেঁচুৱাৰ জিভাত ঘাঁ হয় তেন্তে নিয়মিতভাৱে ছাগলী গাখীৰ জিভা লগাব, 3-4 দিনতে উপশম হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। ধন্যবাদ।